আজিৰ এই ভিডিঅ'ত এটা বেছিক নলেজ বিষয়ে আলোচনা কৰিম অ'কে যিসকলৰ দুচকীয়া ইয়া চাৰিচকীয়া বাহন আছে বা অইলত চলা মেচিনৰ কাৰণে পেট্ৰল ডিজেল ল'বৰ বাবেতো পেট্ৰল পাম্পত নিশ্চয় গৈছে কিন্তু অইল দিয়া মেচিনত E10 এথেনল ব্লেণ্ডেড লিখা নিশ্চয় দেখিছে আৰু আপুনি যদি ইয়ালৈ লক্ষ্য কৰি পোৱা নাই নেক্সট টাইম গ'লে চাই ল'ব E10 মানে 10% এথেনল ব্লেণ্ডেড অসমীয়াত মিনিং হয় মিশ্ৰণ অ'কে এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে আমি ইউজ কৰি হোৱা পেট্ৰল ডিজেলত 10% এথেনল মিশ্ৰণ থাকে আৰু এই এথেনল হয় কি অলৰাইট ফাৰ্ষ্ট অফ অল আমি জানিম এথেনল হয় কি অ'কে এথেনল কুঁহিয়াৰৰ পৰা বনোৱা হয় মানে কুঁহিয়াৰ ৰসৰ পৰা এথেনল বনোৱা প্ৰক্ৰিয়া বহুত দীঘল হয় কিন্তু আমি এইটো ক'ব পাৰোঁ যে এথেনল কুঁহিয়াৰৰ পৰা বনোৱা হয় তেতিয়াহ'লে আমি এথেনল 10% মিশ্ৰণ অইল আমি আমাৰ বাহনত ব্যৱহাৰ কৰি আছোঁ নিশ্চয় এই এথেনল মিশ্ৰণ অইল আজিৰ সময়ত যে আমি ব্যৱহাৰ কৰি আছোঁ সেয়া নহয় এই প্ৰক্ৰিয়া 2014 চনৰ পৰা চলি আহিছে অ'কে কিন্তু 2014 চনত প্ৰথম ভাগত 3% এথেনল মিশ্ৰণৰ পৰা বৰ্তমান সময়ত 10% এথেনল মিশ্ৰণ চলি আছে এইখিনিতে এটা ভাল লগা কথা ক'ব বিচাৰিছোঁ 2014 চনৰ পৰা 2022 চনলৈ এথেনল মিশ্ৰণৰ ফলত ভাৰত চৰকাৰে 40,600 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে এইখিনিতে প্ৰশ্ন উদয় হ'ব পাৰে 40,600 কোটি টকাটো কেনেকুৱা লাভ আমাৰ দেশত কোনো ডাঙৰ তেলৰ ভাণ্ডাৰ নাই তেল অন্য দেশৰ পৰা ইম্পৰ্ট কৰা হয় এথেনল মিশ্ৰণ প্ৰক্ৰিয়াৰ ফলত কিছু কম হ'লেও অইল ইম্পৰ্ট কম হৈছে আৰু লাভৰ কথাটো এইটোৱে যে এথেনল বনোৱাৰ ক্ষেত্ৰত লাগতিয়াল কুঁহিয়াৰ আৰু কুঁহিয়াৰৰ টকা আমাৰ নিজ দেশৰ কৃষকসকলে পাইছে অ'কে তেতিয়াহ'লে আমিবোৰৰ বাহনত এথেনল মিশ্ৰণ অইলৰ ফলত আমাৰ পাইকাৰবোৰ বেয়া হোৱাৰ সম্ভাৱনা নাই জানো এই ক্ষেত্ৰত মই এইটোৱে ক'ম যে এথেনল মিশ্ৰণ প্ৰক্ৰিয়াটো আজিৰ সময়ত বহু লোকে জানে কিন্তু চৰকাৰ আৰু বাহন বনোৱা কোম্পানীবোৰৰ মাজত বুজাবুজি আগৰে পৰা থাকে সেই অনুযায়ী বাহন বনোৱা কোম্পানীয়ে এথেনল মিশ্ৰণ অইলত চলাৰ কাৰণে বাহনৰ ইঞ্জিনেও সেইমতে মডিফাই কৰে ৰাইট 2008 চনৰ পৰা বনোৱা বাহন বা যিকোনো মেচিন 10% এথেনল মিশ্ৰণ অইলত চলিব পাৰে তেতিয়াহ'লে কি 2008 চনৰ আগৰ বাহন মেচিনবোৰ চলিব নোৱাৰে নেকি চলিব পাৰে কিন্তু 2008ৰ আগৰ ইঞ্জিনবোৰ ঠিক তেনেকৈ মডিফাই নহয় এথেনল মিশ্ৰণ অইলত বেয়া হোৱাৰ সম্ভাৱনা থাকে অ'কে বৰ্তমান সময়ত ব্যৱহাৰ কৰি থকা E10 এথেনল মিশ্ৰণ অইল 2025 পৰা চৰকাৰে E20 মানে 20% এথেনল অইলত মিশ্ৰণ কৰাৰ পৰিকল্পনা লৈছে E20 এথেনল মিশ্ৰণ অইলত চলাৰ কাৰণে 2023 পৰা ইঞ্জিনবিলাকো মডিফাই কৰা হ'ব এথেনল মিশ্ৰণ অইল কেৱল আমাৰ দেশতে মাত্ৰ নহয় যিবোৰ দেশ অন্য দেশত তেলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় সেইবোৰ দেশ এথেনল মিশ্ৰণ অইলৰ ওপৰত বহুত কাম কৰি আছে ব্ৰাজিলত E85 মানে 85% এথেনল মিশ্ৰণ অইল ব্যৱহাৰ কৰা হয় অ'কে কিন্তু চৰকাৰৰ যিটো 2025 চনত E20 কৰাৰ পৰিকল্পনা সেয়া সম্ভৱ হ'ব জানো এথেনল বনোৱা হয় কুঁহিয়াৰৰ পৰা আৰু কুঁহিয়াৰৰ পৰাতো চেনিও বনোৱা হয় দেশত চেনিৰ ব্যৱহাৰ বহুত হয় আনকি আমাৰ দেশৰ পৰা চেনি এক্সপৰ্টো কৰা হয় তেনে ক্ষেত্ৰত সম্ভৱ হ'ব জানো চৰকাৰে পৰিকল্পনা লৈছে যেতিয়া চৰকাৰে তাৰ ৰাস্তা নিশ্চয় উলিয়াব হ'ব পাৰে চৰকাৰে কুঁহিয়াৰ খেতিৰ বাবে কৃষকসকলক ছাবচিডি প্ৰদান কৰিব পাৰে অ'কে বাহিৰ দেশৰ পৰা তেল ইম্পৰ্টত চৰকাৰৰ ডাঙৰ মূল্য এটা গুচি যায় কিন্তু এথেনল ব্লেণ্ডেড যিটো প্ৰচেছ তেনে ক্ষেত্ৰত দেশৰ কৃষকসকল কুঁহিয়াৰৰ ভাল মূল্য পাব আৰু লাভৱান হ'ব পাৰিব অ'কে এণ্ড টাইম ইন দ্য ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰা আৰু নতুনকৈ চেনেলত আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা থেংক ইউ ফৰ ৱাচিং হেভ এ গুড ডে